মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি দৈনন্দিন জীৱনত কথা বতৰা পাতোতে কিছুমান বাক্য ভুলকৈ কওঁ। আজি তেনেকুৱা কিছুমান ভুলকৈ কোৱা বাক্যৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে চোৱা, অহাকালি গাঁৱত যাম। তেনেকৈ বহুতে কয় নহয়নে? যোৱাকালি গাঁৱত গৈছিলোঁ। আচলতে এই অহাকালি যোৱাকালি এই শব্দবোৰ ভুল। তাৰ সলনি কি হ'ব লাগে? কাইলৈ গাঁৱলৈ যাম বা যোৱাকালি গাঁৱত গৈছিলোঁ, এইটো বাক্য ভুল। তাৰ সলনি আমি ক'ব লাগে কি বুলি? কালি গাঁৱলৈ গৈছিলোঁ। আচলতে শুদ্ধ ৰূপ হৈছে কালি আৰু কাইলৈ। কালি মানে হৈছে যিটো দিন ইতিমধ্যে পাৰ হৈ গৈছে, এইটো কয় কালি। আৰু যিটো দিন আহিব, আজিৰ দিনটোৰ পিছৰ দিনটো, পৰৱৰ্তী দিনটো, তাক আমি কাইলৈ বুলি কওঁ। কাইলৈ গাঁৱলৈ যাম। গাঁৱত যাম নহয় দেই, এইটো ভুল প্ৰয়োগ। গাঁৱত যাম কথাটো ভুল হ'ব লাগে কি? গাঁৱলৈ যাম। ঠিক সেইদৰে যোৱাকালি গাঁৱত গৈছিলোঁ, এইটো ভুল হ'ব লাগে কালি গাঁৱলৈ গৈছিলোঁ। ঠিক তেনেকুৱা আৰু কেইটামান বাক্য আমি চাওঁ আহা। মায়ে ভাত বনাইছে। বহুতে কওঁ ন আমি এই কথাটো, ভাত বনাইছে বুলি কওঁ। আচলতে হ'ব লাগে মায়ে ভাত ৰান্ধিছে। জোৰকৈ বতাহ মাৰিছে, এনেকৈ কোৱা যায়, কিন্তু আচলতে হ'ব লাগে জোৰকৈ বতাহ বলিছে। এইটোহে শুদ্ধ ৰূপ। বতাহ নামাৰে, বতাহ বলে। মনত ৰাখিবা, জোৰকৈ বতাহ বলিছে। আৰু কি কোৱা? বাইদেউ অলপ ৰখকচোন। যেতিয়া কিবা এটা লিখি থাকোঁ বৰ্ডত, তোমালোকে যেতিয়া দিগদাৰ পোৱা, তেতিয়া কি কোৱা? বাইদেউ অলপ ৰখকচোন। আচলতে কি হ'ব লাগে? বাইদেউ অলপ ৰওকচোন। আৰু কেতিয়াবা কেনেকৈ কোৱা? যে তোলৈ ৰখি ৰখি আমনি লাগিল। কোৱাটো আচলতে কি হ'ব লাগে? তোলৈ ৰৈ ৰৈ আমনি লাগিল। ৰখি থকা মানে কি? কিবা এটা বস্তু আমি প্ৰহৰী হৈ থকা, ৰখীয়া হৈ থকা, সেইটো। গতিকে মানুহ এজনলৈ আমি ৰখি নাথাকোঁ, মানুহজনলৈ আমি কি কৰোঁ? ৰৈ থাকোঁ। ঠিক সেইদৰে আকৌ কওঁ যে এতিয়া 1:30 বাজিছে। কোৱা যায় এনেকৈ ন? কি ক'ব লাগে? এতিয়া 1:30 বাজিছে, 9টা বাজিছে, 8টা বাজিছে। আমি বেছিভাগেই এনেকৈ ভুলকৈ কওঁ, কিন্তু আমি ক'ব লাগে এই তাতো নালাগে। কি ক'ব লাগে? এতিয়া 12 বাজিছে, এতিয়া 1 বাজিছে। এইটোহে আচলতে শুদ্ধ ৰূপ। আকৌ তোমাৰ মা ঘৰত আছেনে? এনেকৈ যে আমি সুধোঁ, আচলতে কি হ'ব লাগে? তোমাৰ মাৰা ঘৰত আছেনে বা তোমাৰ দেউতাৰা ঘৰত আছেনে? কিন্তু তোৰ হ'লে কি হ'ব? তোৰ মাৰ ঘৰত আছেনে, তোৰ দেউতাৰ ঘৰত আছেনে? এইটো আচলতে শুদ্ধ ৰূপ। ঠিক সেইদৰে আকৌ মিস্ত্ৰীয়ে ঘৰ বনাইছে, এনেকৈ কোৱা যায়। মিস্ত্ৰীয়ে ঘৰ বনাইছে, এইটো ভুল। মিস্ত্ৰীয়ে ঘৰ সাজিছে বা মিস্ত্ৰীয়ে ঘৰ বান্ধিছে। আকৌ মই 4ৰ্থ মান শ্ৰেণীত পঢ়োঁ, এইটো ভুল। 4ৰ্থ মান শ্ৰেণী, এই যে মান আৰু শ্ৰেণী, এই দুটা একেলগে ব্যৱহাৰ নহয়। তাৰ সলনি আমি কি ক'ব লাগে? যে মই 4ৰ্থ মানত পঢ়োঁ বা মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ। আকৌ ঠিক সেইদৰে আৰু বহুত কথা আমি ভুলকৈ কওঁ, যে ৰাইজসকল, এনেকৈ কওঁ, ৰাইজসকল আপোনালোকে অলপ ধৈৰ্য ধৰক। এই যে ৰাইজসকল বুলি কওঁ, এইটো ভুল। ৰাইজ শব্দটোৱে আচলতে বহু বচনৰ শব্দ। গতিকে আমি কি ক'ব লাগে? ৰাইজ অলপ ধৈৰ্য ধৰক। আৰু কি? যে তাইক কিয় গালি দিছা? গালি দিয়া বুলি যে কওঁ, সেই গালি দিয়াটো ভুল। আচলতে হ'ব লাগে গালি পাৰিছা। তাইক কিয় গালি পাৰিছা? আকৌ আছে কি? এই কিতাপখন মোৰ কি কামত আহিব? কি ক'ব লাগে আমি? এই কিতাপখন মোৰ কি কামত লাগিব? কিতাপখন কি কামত লাগিব? আহিব নহয়, লাগিব। আৰু এটা কথা কওঁ আমি, তেওঁ ভাল খেলে। কওঁ নহয় এনেকৈ, আচলতে হ'ব লাগে তেওঁ ভালকৈ খেলে। আকৌ কওঁ যে মোৰ মনত তেওঁ এজন ভাল মানুহ বা মোৰ মনত তেওঁ এজন ডাঙৰ মানুহ। আচলতে কি হ'ব লাগে? মোৰ মনত তেওঁ এজন ডাঙৰ মানুহ। আকৌ কওঁ আবেলি ফুৰিব যাম বা এতিয়া ঘৰ যাবিনে? এনেকৈ আমি কওঁ। কি হ'ব লাগে? আবেলি ফুৰিবলৈ যাম, এতিয়া ঘৰলৈ যাবিনে? এই যে আমি লৈ, কথাটো এৰি গ'লোঁ লৈ, ইয়াত কোৱা হয় বিভক্তি। আৰু আমি বহুতেই এই বিভক্তিবোৰ এৰি যাওঁ বা ভুলকৈ প্ৰয়োগ কৰোঁ। কিন্তু বিভক্তিৰ ভালদৰে প্ৰয়োগ কৰাটো অতি দৰকাৰী কথা। আকৌ কেতিয়াবা এনেকৈ কওঁ, এই কিতাপটো মোক দিয়াচোন। কিতাপটো কেতিয়াও নহয়, কি হ'ব লাগে? এই কিতাপখন মোক দিয়াচোন বা এই বহীখন মোক দিয়াচোন। আকৌ কোৱা হয় এই বেগখন মোক দিয়াচোন। বেগ কিন্তু খন নহয়, বেগটো। এই যে নিৰ্দিষ্টকৈ কিবা এটা বস্তু বুজাইছে, বেগটো, কিতাপখন,
এইবিলাকক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। তোমালোকে যেতিয়া ডাঙৰ হ'বা তেতিয়া এইবোৰ কথা ভালকৈ জানিব পাৰিবা। গতিকে এই যে আমি ভুলকে কওঁ বাক্যবোৰ, এই বাক্যবোৰ আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিব লাগে, কিয়নো এইটো আমাৰ মাতৃভাষা, অসমীয়া আমাৰ মাতৃভাষা। গতিকে অসমীয়া ভাষাটো শুদ্ধকৈ কোৱাটো বা লিখাটো আমাৰ দায়িত্ব, হয়নে নহয়? গতিকে আমি কথাবোৰ কওঁতে যিবোৰ ভুল আছে, যিবোৰ ভুল হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ, এইবোৰ যাতে আমাৰ শুধৰণি হয় তাৰ কাৰণে আমি সচেতন হ'ব লাগিব।